হে মহাদেৱ গাঁৱৰ আপি বিয়া হয় গাঁৱৰ আপাই বিয়া কৰাছে চলি বুলি গাঁৱৰ ইমান ডাঙৰ হৈছে কি মই বিয়াত কেনেকৈ ভগৱান আজি ভাছেনি যদি আজি এটা আপি পতাব নোৱাৰোঁ মা কচম গৈছোঁ আপোনাৰ আগত কালিৰ পৰা মই স্কুলত দুৱাৰ মুখ ৰহিম যাই পেলাই পাছত নকওঁ আপুনি আপোনাক কোৱা নাই বুলি মই আজি আপোনাক খাই শেষ হৈ গ'লোঁ মানে আপুনি ক'ব নহয় ঐ এটাই মোক নকলাক চাওকচোন আপুনি মই আপি কেনেকৈ পতাই আছোঁ কালি গিলে আৰু আহিছোঁ আপোনাৰ তাত মই ভগৱান এক বছৰত মই তিনিটা আপি পতাইলোঁ এটা ৰাখাব নোৱাৰিলোঁ এটাক লাগে আইফোন এটাক লাগে DSLR আৰু এটাক লাগে এটাই যায় দামী হোটেলত এতিয়া মই কি কৰিম কিডনী বেছি কি কাপোৰ চাপোৰ কিনি দিম না DSLR কিনি দিম গম নাপাওঁ এই কৃষ্ণ বা কেনেকৈ ইমান তিৰি পুহিছিল মই নাচোন দে ভগৱান এলে কিবা এটা কৰি দিয়া মোৰ সংসাৰ যাব নহ'লে এলে কৰিব মোবাইল কিনবা লাগিছিল এটা মই বেচবা উঠছোঁ কেমন লাগে মানে তই পিছত দিবি যা এতিয়া 200 টকা দিবি লাগি 200 টকা লো এতিয়া নাই পিছে দে ক'ত যাবি দে ভাল 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 তই তই মিছ কল দিবি আৰু পইচা মোৰ সেনেকুৱা পিছত ধৰ নাই মাথায় ওলাইছিল তো মোবাইল দিব লাগব মোবাইলটো বেছিকৈ ফাঁচি 800 টকা মাৰিলে